হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ মোৰ চি ছেকশ্যন জাৰ্ণিৰ এটা সৰু স্মৃতি। মোৰ তেনেকৈ ভিডিঅ' নাই বা ফটোও তেনেকৈ উঠোৱা নাছিল। যি দুই এখন আছে তাকে মিলাই ভিডিঅ' আকাৰে আপোনালোকৰ আগত মই আগবঢ়ালোঁ। আৰু এয়া মোক লৈ গৈ আছিলে অটিলে, আৰু মোৰ ভয়ত একেবাৰে অৱস্থা বেয়া হৈ আছিল। ফেচটো দেখিলে গম পোৱা যায়েই বাৰু। তাৰপিছতে অটিলে লৈ গ'ল মোক। এয়া মই অটিৰ ভিতৰত বৰ্তমান বাই বাহিৰৰ পৰা ফটো এটাহে উঠাই থৈছিলে। আৰু বেছি সময় নালাগিল, অলপ সময়তে আমাৰ টিকিলি আহিলে পৃথিৱীলৈ। তাইক বাহিৰলৈ যেতিয়া উলিয়াই আনিছিলে, তাৰপিছতে দেউতাকহঁতে এয়া প্ৰথম দেখিছে তাইক। মই তেতিয়ালৈকে তাইক দেখাই নাছিলোঁ, কাৰণ মই মানে অলপ চেঞ্চলেছ টাইপৰ আছিলোঁ। মানে গম পাই আছিলোঁ সকলো, কিন্তু চকুকেইটা মেলিব পৰা নাছিলোঁ। সেইটো কাৰণে তাইক মোৰ কাষলৈ লৈ গৈছিল এবাৰমান, কিন্তু মই চকু মেলি চাব পৰা নাছিলোঁ তাইক। পিছত যেতিয়া মোক ৰুমলৈ লৈ আহিছিল তেতিয়াহে চাইছিলোঁ। আৰু এয়া এখন ফটো তাইৰ জন্মৰ পাছতে যেতিয়া সকলোৱে উঠাইছিলে। মইতো বাৰু তেতিয়া গম পোৱা নাই, তেতিয়া লগত যিসকল আছিলে চবেই ফটোবোৰ উঠাইছিলে কোচত লৈ লৈ। যেতিয়া চবেই তাইক লৈ ফটোবোৰ উঠি আছিল তেতিয়া কিন্তু মই ওচৰতে আছিলোঁ, কিন্তু চকু মেলিব পৰা নাছিলোঁ। কিয় নাজানো, বেজি দিছিল কাৰণে নেকি নে চকুকেইটা বন্ধ কৰিয়ে থ'বলৈ মন গৈছিল সেইখিনি সময়ত। আৰু এয়া মোক ৰুমলৈ আনিলে, কেবিনলৈ আনিলে বাৰু। তাৰপিছত এয়া হৈছে পিছদিনাখনৰ ভিডিঅ'। পিছদিনাখন তেওঁলোকে ষ্টাফৰ ফালৰ পৰা ছাৰপ্ৰাইজ দিছিলে, কেক এটা আনিছিলে চবেই। মইতো আৰু উঠিব পৰা নাছিলোঁ, মোক দুই নম্বৰ দিনাখনো উঠোৱা নাছিলে, কিয় নাজানো। কিছুমানক উঠাই দিয়ে সোনকালে পিছদিনাখনে, মোক কিন্তু উঠোৱা নাছিলে। 3 নম্বৰ দিনাহে উঠাইছিল। বিৰাট অশান্তি লাগিছিল এনেকৈ দুদিন একেৰাহে বিচনাত পৰি থকা, আৰু কিমান অশান্তি। কিন্তু উপায়তো নাই, ডক্টৰে যেতিয়া ক'ব তেতিয়াহে উঠিব পাৰিম। আৰু এনেকৈয়ে শুয়ে মই কেক কাটিলোঁ। ছোৱালীকো হাজবেণ্ডে কোচত লৈছে, তাইতো আৰু তেতিয়া খালি টোপনিয়ে দি থাকে। এনি টাইম শুয়ে থাকে, অলপ সময়ৰ কাৰণে চকুকেইটা মেলে আকৌ টোপনি দিয়ে। এনেকেই সময়বোৰ ধৰি ৰাখিছিলে ভিডিঅ' কৰি। বহুত ভাল লাগে ন এনেকৈ সময়খিনি যেতিয়া ইমান ধুনীয়াকৈ পাৰ হয়। এই মা হোৱাৰ এই সময়খিনি সকলো নাৰীৰ কাৰণেই বহুত স্মৃতিৰ হয়। মোৰো তেনেকুৱাই। কষ্ট পাইছিলোঁ যদিও ভাল লাগিছিলে, মুখত হাঁহি আছিলে। মোক মেডিকেলত বেছি দিন ৰখা নাছিলে, মাত্ৰ 2 দিন আছিলোঁ মই। মোক কিন্তু 3 দিনৰ দিনাখনে ৰিলিজ দি দিছিলে। আৰু এক প্ৰকাৰে ভালো হৈছে, কাৰণ ইমান দিন বেছি দিন থাকিবলৈও মন নাযায় দিয়কচোন। মোক মানে 2 দিন ৰাখিলে, আৰু 3 দিনৰ দিনাখন মানে বেডৰ পৰা উঠাইছে, আৰু সেইদিনাখন মোক ৰিলিজো দি দিছে। আমাৰ লগত তেতিয়া হাজবেণ্ড আৰু আমাৰ মাহী আছিলে, বাকী বাহঁত বাৰু আহিছিল, সিহঁতে এদিন আছিলে। আৰু ইমানখিনি মানুহ থাকিব নিদিয়ে যিহেতুকে, সেইটো কাৰণে সিহঁত গুচি গ'লগৈ। বাকী যি 2 দিন আছিলোঁ, মই, হাজবেণ্ড আৰু মোৰ মাহী আমাৰ লগতে থাকিলে। এনেকৈ সময়খিনি পাৰ হ'ল ধুনীয়া।